লাষ্ট এটা আছে চাইবাৰ ক্ৰাইম হেল্পলাইন আজিকালি আমি বহুত দেখা পাওঁ যে ল'ৰা ছোৱালী বহুত ফেচবুকত কিবা অনলাইন তেনেকুৱা হৈ পেলাই ট্ৰমাটাইজ হৈ যায় যদি কাৰোবাৰ মানে ক'ব ঘৰত যদি টান পায় হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব চাইবাৰ ক্ৰাইম হেল্পলাইনত 1930 এইটো এটা বিৰাট মানে ভাল কথা কৈছে সাধাৰণতে সচৰাচৰ আজিৰ দিনত মানে মানুহবোৰে খুব ফেচবুক বা ইনষ্টাগ্ৰামত হওক বা কোনোবাই মানে তেনেকুৱা হেক কৰি কিনে বিভিন্ন ধৰণৰ মানে কিবা কৰে টৰ্চাৰ কৰে যে আপোনালোকৰ ফটোখন মই ভাইৰেল কৰি দিম অমুক কৰি দিম ঠিক সেই সময়ত আপুনি যদি নিজৰ মানুহ ক'ব মানে নিবিচাৰে তেনেকুৱা ধৰণৰ এই যিটো নম্বৰ এই নম্বৰটোত ফোন কৰিব পাৰিব নম্বৰটো কি আছিল ইয়াতে মই নম্বৰটোৰ বৰ্ডখন আপোনাক ডিটেইলছ ওমেন হেল্পলাইন চাইল্ড হেল্পলাইন মানে আৰম্ভ কৰাইছিল সেই সময়তে আমি আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ সন্মুখত যে সোমোৱাৰ আগত যি আপোনালোকে এতিয়া গছ দেখি আছে নহয় গছবিলাক দেখি আছে এইটো আমি এটা জোগাত আমি তাতে মানে প্ৰেজেন্টেশ্যন কৰিবলৈ আমাৰ সৌভাগ্যত আমি পাইছিলোঁ আজি মই বিচাৰি আছোঁ আমি তেতিয়া আমাৰ মন্ত্ৰী হিচাপে আমাৰ ডেপুটেড হিচাপে আমাৰ মই আহিলোঁ মহিলা শিশু কল্যাণ বিভাগ ইয়াত কি আছে কি এক্সামিনেশ্যন লৈ আহিছে ইয়াত আপোনালোকক মই দেখাই আছোঁ মোৰ পিছফালে আছে গোটেই এইফালে বাইদেউ এই মহিলা শিশু এই বিভাগটোৱে মানে কি কাম কৰে মেইনলি আমি মহিলাতে ফ'কাছ কৰোঁ যিখিনি ছাৰ্ভিচেছ আমি দিওঁ আপুনি ল'ব পাৰিব ভিডিঅ'ত সেইখিনি আপোনালোকে দেখিছে ICDS আছে ICDSত 6টা ছাৰ্ভিচেছ দিয়া যায় ICDSত আমাৰ অংগনৱাড়ী ৱৰ্কাৰ বাইদেউ থাকে আৰু ছুপাৰভাইজাৰ ছেক্টৰত ছুপাৰভাইজাৰ তেখেতৰ থ্ৰুদি আমি 6টা ছাৰ্ভিচেছ দিয়া যায় হেল্থ চেকআপ ইমিউনাইজেশ্যন প্ৰি স্কুল হেল্থ এণ্ড নিউট্ৰিশ্যন আৰু ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন দিয়া যায় নেক্সটত আমাৰ তাতে আছে পোষণ অভিযানত আমি প্ৰেগনেণ্ট উইমেন লেক্টেটিং মাদাৰ ব্ৰেষ্ট ফিডিং মাদাৰ আৰু চাইল্ড 0 to 6 ইয়াৰ নিউট্ৰিশ্যন দিয়া যায় আৰু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাটো মহিলাই যেতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্ট হয় তেতিয়া 5,000 দিয়া যায় তিনিটা ভাগত 1,000 2,000 2,000 এইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু নেক্সট আমাৰ আছে ওৱান ষ্টপ চেণ্টাৰত আজিকালি আমি বহুত দেখা পাওঁ ডমেষ্টিক ভাইলেঞ্চ যেতিয়া হয় তেতিয়া কি কৰে ফাৰ্ষ্টটো আমি ৰেস্কিউ এণ্ড ৰেফাৰেল ছাৰ্ভিচটো দিওঁ আমি যদি আমাক ফোন কৰি পেলাই কৈ দিয়ে আমাক ৰেস্কিউ কৰে বোলে আমি পুলিচৰ থ্ৰুৱেদি ৰেস্কিউ কৰোঁ আৰু 5 ডেজৰ কাৰণে শ্বেল্টাৰ দিওঁ যদি কিবা ফ্ৰী লিগেল এডো দিওঁ মানে লয়াৰ যেতিয়া লাগে আমি গভৰ্ণমেণ্টৰ পৰা ডালচা বুলি আছে আমাৰ সেইটো ফ্ৰীত দিয়া যায় আৰু মেডিকেল এড যেতিয়া লাগে তেতিয়াও দিয়া যায় প্লাছ আমি কাউন্সেলিঙো দিয়া যায় আৰু নেক্সটটো আমাৰ আছে দীনদয়াল দিব্যাংগ পেঞ্চন স্কিম তাতে হেণ্ডিকেপ মেল ফিমেল চবকে 1,000কে পেঞ্চন দিয়া যায় আচ্ছা আৰু বছৰত তেনেকুৱা 42 ষ্টুডেণ্ট ডিফাৰেণ্টলি এবল মানে হেণ্ডিকেপত 42 ষ্টুডেণ্টছক পেঞ্চন স্কলাৰশ্বিপ দিয়া যায় আৰু এটা স্কলাৰশ্বিপো আছে যোনে তেনেকুৱা মেডিকেল আৰু যোনটো কিবা কৰিব বিচাৰে হেণ্ডিকেপ সিহঁতকো পেঞ্চন দিয়া যায় মানে ইঞ্জিনিয়াৰিং এইটো টোটেলি আপোনালোকৰ পৰা ফ্ৰী মানে চৰকাৰৰ পৰা ফ্ৰী স্কলাৰশ্বিপটো হয় আৰু যোনে যোনটো আপুনি ফাৰ্ষ্টত মই কৈছিলোঁ হেণ্ডিকেপৰ সেইটো মান্থলি 1,000কে পোৱা যায় কিন্তু এনেকুৱা নহয় যে অলপ হেণ্ডিকেপৰ 40% এণ্ড আবাভ হ'ব লাগিব সেইটো পুৰা প্ৰচেছত হয় যে চিভিলত চেকআপ কৰা যায় যদি 40% এণ্ড আবাভ হয় তেতিয়া মানে পেঞ্চনটো পায় 1,000টো নহ'লে এনে হেণ্ডিকেপটো বিল' 40% বিল'টো এনে হেণ্ডিকেপ কাৰ্ডটো দিয়াই যায় আৰু লাষ্ট আমাৰ আছে এনে আমি বহুত ক্ল'জলি ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ লগত কাম কৰোঁ সিহঁতে বেছিকলি আমি চাইল্ড মেৰেজ চাইল্ড লেবাৰ আৰু আজিকালি কিডনেপিং ট্ৰেফিকিং সেইটো চাওঁ আৰু সেইটো যদি চাইল্ড হেল্পলাইন নম্বৰ আছে 1098 তাতে ফোন কৰিলে ট'ল ফ্ৰী নম্বৰ হয় তাতে ফোন কৰিলে বহুতখিনি সুবিধা পাই যাব মানে গভৰ্ণমেণ্ট ফালৰ যদি চাইল্ড মেৰেজ বন্ধ কৰিব লাগে কোনোবা ট্ৰেফিকিং হৈছে ৰেস্কিউ কৰিব লাগে তেতিয়া 1098 চাইল্ড হেল্পলাইনত ফোন কৰিব পাৰে আৰু লাষ্ট আছে ডিষ্ট্ৰিক্ট হাব ফৰ এম্পাৱাৰমেণ্ট অফ উইমেন সেইটো মহিলা সবলীকৰণ কেন্দ্ৰ হয় বেছিকলি আমি উইমেন এম্পাৱাৰমেণ্টটো চাওঁ তাতে এৱেৰনেছ যাওঁ চাইল্ড মেৰেজ বন্ধ কৰাৰ কাৰণে ডমেষ্টিক ভাইলেঞ্চ বন্ধ কৰাৰ কাৰণে আৰু উইমেন হেল্পলাইন নম্বৰ আছে 181 তাতে 181ত ফোন কৰিলে মহিলাবোৰৰ কিবা ডমেষ্টিক ভাইলেঞ্চ হৈছে কিবা হৈছে ৰিপৰ্ট কৰিব পাৰে নহ'লে
যদি ছাৰ্ভিচ লাগে গভৰ্ণমেণ্টৰ লাষ্ট এটা আছে চাইবাৰ ক্ৰাইম হেল্পলাইন আজিকালি আমি বহুত দেখা পাওঁ যে ল'ৰা ছোৱালী বহুত ফেচবুকত কিবা অনলাইন তেনেকুৱা হৈ পেলাই ট্ৰমাটাইজ হৈ যায় যদি কাৰোবাৰ মানে ক'ব ঘৰত যদি টান পায় হেল্পলাইন নম্বৰত ফোন কৰিব পাৰিব চাইবাৰ ক্ৰাইম হেল্পলাইনত 1930 এইটো এটা বিৰাট মানে ভাল কথা কৈছে সাধাৰণতে সচৰাচৰ আজিৰ দিনত মানে মানুহবোৰে খুব ফেচবুক বা ইনষ্টাগ্ৰামত হওক বা কোনোবাই মানে তেনেকুৱা হেক কৰি কিনে বিভিন্ন ধৰণৰ মানে কিবা কৰে টৰ্চাৰ কৰে যে আপোনালোকৰ ফটোখন মই ভাইৰেল কৰি দিম অমুক কৰি দিম ঠিক সেই সময়ত আপুনি যদি নিজৰ মানুহ ক'ব মানে নিবিচাৰে তেনেকুৱা ধৰণৰ এই যিটো নম্বৰ এই নম্বৰটোত ফোন কৰিব পাৰিব নম্বৰটো কি আছিল ইয়াতে মই নম্বৰটোৰ বৰ্ডখন আপলোড কৰা ডিটেইলছ ওমেন হেল্পলাইন চাইল্ড হেল্পলাইন